নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এযোৰ নতুন ডিজাইন কৰা কাপোৰ আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। এইযোৰ কটন কাপোৰ হয়, বগা কটন কাপোৰ। প্ৰথমে মই এনেকৈ পটিবোৰ খুৱাই লৈছোঁ, লগতে গোঁঠা কামটো কৰি লৈছোঁ। গোঁঠা কাম আৰু পটি লগোৱা কাম হোৱাৰ পাছত এইবিলাক মই ফ্লিপকাৰ্টৰ পৰা আনিছিলোঁ পটি। ভাবিলোঁ এইটোৱে অলপমান ডিজাইন কৰি দিওঁ। এনেকৈ মই কাঠ পেঞ্চিলেৰে আঁকি লৈছোঁ। ফাৰ্ষ্ট আঁকি লোৱাৰ পাছত গ্লু এইটোৰে লগাই গৈছোঁ পটিবোৰ। এয়া লগোৱা হোৱাৰ পাছত এনেকুৱা দেখা হৈছে। পটিবোৰ খোৱা হোৱাৰ পাছত মই এনেদৰে পখিলাবোৰ কৰিছোঁ আৰু পখিলা যেনেকৈ গ্লাছ কৰিছোঁ, গ্লাছবোৰো মই ফ্লিপকাৰ্টৰ পৰাই অৰ্ডাৰ কৰি আনিছিলোঁ। আৰু এইখন হ'ল মেখেলাখনতো মই দুটা কালাৰেৰে কৰিছোঁ। চাদৰখনতো মই দুটা কালাৰে দিছিলোঁ। এয়া সম্পূৰ্ণ মেখেলাখন কেনেকুৱানো হৈছে জনাবচোন।